হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ চেনেল সুমিজ ভ্লগৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু লগতে ময়ো ভালে আছোঁ। আজি এতিয়া আহি পালোঁ ডিউটিলৈ। আজি মোৰ ডিউটি চাব চেণ্টাৰত নাই, চাব চেণ্টাৰৰ আণ্ডাৰতে এখন অংগনবাদী কেন্দ্ৰ আছে, তাতে পতা হ'ব। মানে আজি এটা স্পেচিয়েল ডে বুলি ক'ব পাৰি। মানে আজি য়োগা শিকোৱা হ'ব আমাৰ চেণ্টাৰৰ আণ্ডাৰতে অংগনবাদী কেন্দ্ৰখনত। মানে আজিকালি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰবিলাকত এগৰাকীকে য়োগা শিক্ষক দিছে, যোগৰ শিক্ষক, যাতে ওচৰৰ মানুহখিনি লাভৱান হয়, চেণ্টাৰটোৰ বিভিন্ন ধৰণৰ বেমাৰৰ আজাৰৰ পৰা যাতে ৰক্ষা পাব পাৰে। সেইকাৰণে গভমেণ্টে এগৰাকীকৈ য়োগা শিক্ষক দিছে। তেতিয়াহ'লে আপোনালোকক আজি দেখুৱাম। আপোনালোকে ভিডিঅ'টি একেবাৰে স্কিপ নকৰিব, কণ্টিনিউ চাই গৈ থাকিব। এইখন হৈছে অংগনবাদী কেন্দ্ৰটো আৰু তাৰ কাষতে লাগি আছে এখন LP স্কুল। আৰু হয়তো আজি LP স্কুলখনৰ ষ্টুডেণ্টখিনিকো মাতি আনি য়োগা শিকোৱাব দিম, যদিহে প্ৰধান শিক্ষকজনে এলাউ কৰে। আৰু আপোনালোকেও চাব, আজি ভিডিঅ'টি এনজয় কৰিব। এয়া তেওঁ ধুনীয়াকৈ য়োগা শিকাই আছে আৰু ঠিক যেনেকৈ তেওঁ শিকাই গৈছে তেনেকৈ ষ্টুডেণ্টখিনিয়ে কৰিবলৈ চেষ্টা কৰিছে। ছাত্ৰ ছাত্ৰীখিনিৰ লগত মই লগতে বাইদেউ আৰু আশা বাইদেউ দুগৰাকী, আমি গোটেইখিনিয়ে কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁ যেনেকৈ আসন শিকাইছে তেনেকৈ আমিও কৰি গৈছোঁ। তো আপোনালোকে নিশ্চয় দেখিছে। আৰু আপোনালোকেও যোগ কৰিবচোন। যোগৰ পৰা যোগ কৰিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰি। এয়াই আৰু আপোনালোকে ভিডিঅ'টি চাই গৈ থাকক। তেওঁ যোগ কিয় কৰিব লাগে তাৰ ওপৰত। যোগাসন কৰোৱাৰ পিছত মই ষ্টুডেণ্টখিনিক সুধিলোঁ, দুই এগৰাকীক, যে কেনেকুৱা পালে কৰি, আৰু তেওঁলোকক ক'লোঁ যে যোগ ব্যায়াম কিয় কৰিব লাগে, ব্যায়াম কৰিলে কি হয়, আৰু ব্যায়াম কৰিলে যে স্মৃতি শক্তি বাঢ়ে তাৰ ওপৰতো ক'লোঁ, যে পঢ়িব পৰা হয় ব্যায়াম কৰিলে। এনেকৈ সিহঁতক ক'লোঁ যাতে সিহঁতেও ব্যায়াম কৰে। আৰু সিহঁতেও আৰু এটা কথা ক'লোঁ যে সিহঁতক দৌৰাৰ কথা ক'লোঁ, লগতে খোজ কঢ়াটো যে এটা আমাৰ ভাল ব্যায়াম তাৰ ওপৰতো কিছু কথা ক'লোঁ। আৰু সিহঁতক ক'লোঁ যে যাতে সিহঁতে ব্যায়াম কৰে, মানে মটিভেট কৰিলোঁ যাতে ব্যায়াম কৰিলে সিহঁতৰ পঢ়াবিলাক মনত থাকে বুলি কৈছোঁ। অৱশ্যে হয়ো, ব্যায়াম কৰিলে বিভিন্ন ধৰণৰ পঢ়াবিলাকো মনত থাকে। এতিয়া আমি ওচৰৰ যিখিনি মহিলা আছে তেওঁলোককো মাতি অনা হৈছে। তেওঁলোককো য়োগা বাইদেৱে তেওঁলোককো আসন শিকাবলৈ চেষ্টা কৰিছে, তাৰ লগতো ময়ো কৰিছোঁ। এইটো আসন কৰিলে হেনো কঁকালৰ বিষ ভাল হয়। কঁকালৰ যদি খুব বেছি বিষ থাকে তেতিয়াহ'লে কঁকালৰ বিষৰ পৰা আমি কঁকালৰ বিষ নোহোৱাকৈ ৰাখিব পাৰোঁ। তো এইটো আসন ডেইলি কৰিব লাগে। তেওঁ যেনেকৈ শিকাইছে তেনেকৈ ময়ো কৰিবলৈ চেষ্টা কৰিছোঁ, লগতে কেইগৰাকীও কৰিছে। আৰু মই একেবাৰে মূৰটো একদম মাটিতে লগাব পাৰিছোঁ, কাৰণ মোৰ আগতেও মই য়োগা কৰি থাকোঁ মাজে মাজে। তো মোৰ এটা অভ্যাস আছে, আপোনালোকে নিশ্চয় দেখিছে। মই মাথাটো একদম মাটিতে লগাইছোঁ। আৰু ওচৰৰ মহিলাকেইগৰাকীয়ে কৈছে বোলে, বাইদেউ দেখোন পাৰিছেও লগাবলৈ একেবাৰে তলত, আমি দেখোন পৰাই নাই। তেতিয়া মই কৈছোঁ আপোনালোকেও সদায় কৰিব, নিশ্চয় পাৰিব। তো এয়াই। আৰু তেওঁ কৈ আছে যে য়োগা কিয় কৰিব লাগে তাৰ ওপৰত। আৰু এয়া ককাও ধুনীয়াকৈ চাই আছে। তেওঁ বোলে কৰিব নোৱাৰে, তেওঁৰ গাৰ বহুত বিষ। তো তেওঁ চেয়াৰতে বহি চাই। আকৌ তেওঁ এটা বেলেগ আসন শিকাইছে। এইটো আসন কৰিলে হেনো ভৰিৰ বিষ, গেৰুৱাৰ বিষ, লগতে হাতৰ বিষৰ পৰাও ৰেহাই পাব পাৰি। তো এইটো আসন তেওঁ যেনেকৈ শিকাইছে তেনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা, আমাৰ মহিলাখিনিয়ে বিশেষকৈ বিভিন্ন ধৰণৰ ৰাতিপুৱাৰ পৰা ঘৰুৱা কাম বনতে ব্যস্ত হৈ থকা যায়। আৰু আমাৰ তেনেকুৱা কৰি থাকিলে খোজ কঢ়া নহয়, নিজৰ মানে কি শৰীৰটোক টাইম দিয়া নহয়। গতিকে য়োগা তাৰ ফলত আমাৰ ৱেইট গেইন হোৱা দেখা যায়, ওজন বাঢ়ি যায়। ওজন বঢ়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে, যেনে প্ৰেছাৰ, ডায়েবেটিছ, হাৰ্টৰ বেমাৰ। তো য়োগা যদি কৰা হয়, যোগাসন যদি আমি ডেইলি আধা ঘণ্টাকৈ কৰোঁ বা ৰাতিপুৱা আমি যদি খোজ কাঢ়োঁ, তেতিয়াহ'লে আমাৰ ওজনটোও ঠিকে থাকে আৰু লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ। আৰু সেয়াই। আৰু তাৰ ওপৰতো কেইষাৰমান কথা ক'লোঁ, আৰু য়োগা বাইদেৱেও ক'লে। আৰু তেওঁ আমাক ইমানখিনি শিকোৱাৰ বাবে তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ।
তেওঁ আকৌ আহিব নেক্সট মাহত, মানে মাহত দুদিনকৈ আহিব। তেতিয়া আপোনালোকক আৰু বিভিন্ন বেলেগ বেলেগ আসন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও যোগ কৰিবচোন, যাতে সৰু সুৰা বেমাৰখিনিৰ পৰা আমি ঘৰতে উপশম কৰিব মানে ৰোধ কৰি ৰাখিব পাৰোঁ। তো আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভাল লাগে ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।